বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ আৰু বাপুতি সাহোন ৰঙালী বিহুৰ ওলগ যাচিলোঁ। যদি আপোনালোকে আমাৰ এই ৰং বিৰং চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে আমাৰ পুনৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন প্ৰথমে পায়। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ যি বোকা খেল, এই খেল ৩৬৫ বছৰ ধৰি চলি আহিছে আৰু আজি সেই বহাগৰ প্ৰথম দিনটোতে এই সত্ৰৰ যি কণ কণ বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যি সত্ৰৰ ডেকা বৈষ্ণৱ আছে, তেওঁলোকেও এই বোকা খেলৰ মাদকতা লোৱা পৰিলক্ষিত হৈছে। এই বোকা খেলে যি ছালৰ ৰোগ, সেই ৰোগ পৰিত্ৰাণ কৰিব পাৰে বুলি জনবিশ্বাস আছে। বিহুৰ এই দিনটোতে এই বোকা খেলে বৈষ্ণৱসকলৰ মাজত যি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই থকাৰ প্ৰয়াস কৰি অহা হৈছে। আৰু এই বোকা খেলৰ শেষত গা পা ধুই কাপোৰ কানি পিন্ধি যি নামঘৰ আছে আৰু তাত সকলোৱে সেৱা কৰি দিনটোৰ যি বিহুৰ কৰ্মব্যস্ততা আগুৱাই নিয়ে। বছৰটি যেন